বেছি সহজ নহয়ও এই লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপবোৰ। এনে এটা সম্পৰ্কক আগুৱাই লৈ যোৱাটো কিমান বেছি বাধা আহি যায় সেয়া তাইক আৰু মোক সোধা। তাইৰ আৰু মোৰ সদায় দেখা দেখি নহ'বও পাৰে, কেতিয়াবাতো কথা পতাও নহয়, কিন্তু এনেকুৱা নহয় যে সদায় মনত নপৰে। মোৰ প্ৰতিটো উমাল পুৱাই তাইৰ গুড মৰ্ণিং মেছেজটোৰ সৈতে আৰম্ভ। দিনটো হাজাৰ ব্যস্ততাৰ মাজতো তাইৰ কথা নভবাকৈ পাৰেই নহয়। ৰাতিওচোন ভিডিঅ' কলত তাইৰ সেই মিঠা হাঁহিটো নোচোৱালৈ টোপনিয়ে নাহে। এয়াই লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত থকা ভালপোৱাৰ মধুৰতা। যেতিয়া বহুদিনৰ মূৰত এবাৰলৈ হ'লেও লগ পোৱা যায়, সেই ভালপোৱাৰ অনুভূতি কি সেয়া কেৱল এই ৰিলেশ্যনত থকা লাভ বাৰ্ডছবোৰক সোধা। লগ পোৱাৰ অনুভূতিখিনি জীপাল হওঁতেই ঘৰমুৱা হ'ব লগা মনটোৱে যে হাতখন এৰিবই নিবিচাৰে। হ'লেও কিন্তু এজনে আনজনক বহুদিনৰ মূৰত এবাৰ দেখা পোৱাৰ সন্তুষ্টিতেই তুষ্ট আমি। লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ এটা এনেকুৱা য'ত বহুত বেছি বিশ্বাস, ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন। আমাৰ মাজতো সিমান বেছিয়েই বুজাবুজিৰ প্ৰয়োজন আছিল, কিন্তু সময়চোন সকলোবোৰ সলনি কৰিলে। মোৰ কৰ্মব্যস্ততাই ফাট মেলালে আমাৰ এই মৰম লগা ৰিলেশ্যনটো। কিন্তু তাই দেখোন বুজিব লাগিছিল, আজি মই যি কৰি আছোঁ সেয়া তাইৰ বাবেইতো কৰি আছোঁ ন। এজন মানুহ যিমানেই বেছি ব্যস্ত নহওক কিয়, যদি সঁচাকৈ তেওঁৰ লাইফত তোমাৰ ইম্পৰ্টেণ্ট আছে, তেন্তে যেনেকৈ নহওক কিয় তেওঁ তোমাৰ বাবে সময় ওলাবই। আজি অনুভৱ কৰিছোঁ মোৰ ভুল হয়তো এইখিনিয়ে হৈছিল। সেয়া আকৌ কওঁ, ইমানো বেছি সহজ নহয়ও লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ এটা আগুৱাই নিয়াটো। কেৱল মাত্ৰ এটাই ৰিকুৱেষ্ট, তোক অলপ বেছি সময় নিদিয়ালৈ এটা মধুৰ সম্পৰ্ক শেষ হৈ যাবলৈ নিদিবিও জান। তইবিহীন এটা এটা মুহূৰ্তই আঘাত দিয়ে মোক। মই চেষ্টা কৰিম নিজকে তোৰ সপোন কোঁৱৰ হিচাপে সজাই তুলিবলৈ।